হাই বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আমাৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভালে চাগে, যিহেতু দুৰ্গা পূজাৰ সময় চলি আছে আৰু আমাৰ ভাল মানে কি বুলি ক'ম আৰু, ভাল বেয়াৰ মাজতে ইয়াত দুৰ্গা পূজাটো নাপাতে। তথাপিতো মানে কি আমাৰ অফিচত মানে সৰু সুৰাকৈ হ'লেও মানে দুৰ্গা পূজা পাতে, কিন্তু এনেকৈ দেৱী নানে, মানে এনেকৈ ফটোতে মানে আৰু তেওঁলোকে পূজা কৰে, আমিও পাতোঁ। আৰু এতিয়া তালৈকে গৈ আছোঁ আমি, মানে আমি কৰা মই কৰা কোম্পানীটো নহয়, তাৰ বেলেগ এটা ছাইডৰ কোম্পানীতে হয়। গৈ আছোঁ, দেখুৱাম কি পাৰোঁ। আৰু দশৰা বুলি আমাৰ অফিচৰ পৰা এটা গিফ্ট দিছে, দেখুৱাই আছোঁ দেই। গিফ্ট বুলি ক'লে একচুৱেলি এইটো গিফ্ট নহয়, খোৱা বস্তুহে আছে। আৰু এইকেইটা দেখিছেনে? মই খুলি পেলাই দেখুৱাই দিছোঁ ৰ'ব। একচুৱেলি মোক বস্তুকেইটাতকৈ বটলকেইটা বেছি ভাল লাগিছে। এইকেইটা মানে ভৱিষ্যতলৈ কামত আহিব। তো এইটো চকলেট, এয়া কাজু। গতিকে ভাল লাগিছে। খোৱা বস্তুকেইটাতকৈ ইম্পৰ্টেণ্ট মোৰ বটলকেইটা কামত আহিব। সেইটো কাৰণে বটলকেইটা বহুত ধুনীয়াকৈ মানে সাৱধানে থৈ দিম। আৰু এতিয়া আমি যাম, ওলাইছোঁ আৰু। এতিয়া আমি আহি মানে কোম্পানীৰ ভিতৰত পাইছোঁ আৰু এতিয়া আমি মানে বেছমেণ্টটোত আছোঁ। বেছমেণ্ট 1লৈ যাব লাগিব, তাত পাতিছে পূজা। এইফালে কি ধুনীয়াকৈ সজাইছে দেখিছেনে? আৰু একচুৱেলি লাইটিংকেইটাই বহুত প্ৰব্লেম কৰি আছে, সেইকাৰণে ভালদৰে অহা নাই। ইয়াত দেখিছেনে দুৰ্গা মাৰ ফটো? এনেকৈ ইয়াত পূজা পাতে। কোনোবা জেগাতহে মানে এনেকৈ মানে মূৰ্তি আনি পূজা কৰে আৰু, কিন্তু বহুত কম। আৰু এয়া চাওক কি ধুনীয়াকৈ সজাইছে, মানে মোবাইলতহে লাইটিংকেইটাৰ কাৰণে এনেকুৱা লাগিছে দেখি। হাই বন্ধু বান্ধৱীসকল, যোৱাকালি আৰু ভিডিঅ' কৰিবলৈ নহ'লে, তেনেকৈ থাকি গ'ল। ৰুমত গৈ আৰু শুই থাকিলোঁ। গতিকে আজি আহিছোঁ অফিচলৈ ওলাই কৰি। বৰষুণ হ'লে চাই ভাল লাগে হয়নে? আৰু মই ভিডিঅ' বনাই আছোঁ, মোৰ ওচৰত মানে ইয়াৰে মানুহ এজনে ভিডিঅ' কৰি আছে। তাৰপিছত আজি যিহেতু দশমী হয়, মানে আমাৰ অফিচত মানে দশমীৰ কাৰণে মানে প্ৰত্যেক বছৰে মানে পূজা কৰে। দশমীটো ধুনীয়াকৈ থাকে। ইয়াৰ আগতো মই ভিডিঅ' বনাইছিলোঁ, দেখুৱাইছিলোঁ আপোনালোকক ভিডিঅ' বনাই। আৰু এইবাৰো বনাই জেগাত লাগি আছে, স্কিপ নকৰাকৈ শেষলৈকে চাব দেই। মই ভিডিঅ' বনাই আছোঁ দেই। ইয়াত মানে একচুৱেলি কি হয়, দশৰা দিনাখন আমাৰ যেনেকৈ বিশ্বকৰ্মা পূজাত গাড়ী চাৰি পূজা কৰে, ইয়াত মানে দশমী দিনাখন কৰে দুৰ্গা পূজাই। সেইটো কাৰণে আমাৰ ছাৰে কৰি আছে, ফুট লগাব। এইফালে আমাৰ ভিগুদা, এইফালে আমাৰ নৱদা, এইফালে আমাৰ ছাৰ। আমাৰ ছাৰ উৰিষ্যাৰ হয়, কিন্তু অসমীয়া ধুনীয়াকৈ জানে ক'বলৈ দেই। নাৰিকল কাটি আছে। নাৰিকল কাটি নাৰিকল পানী খোৱাত ব্যস্ত চব। আমাৰ অফিচ ৰুমটো চাওক কি ধুনীয়াকৈ সজাইছে, একদম বহুত ধুনীয়াকৈ সজাইছে। মোক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই। পূজা কাপোৰ সেয়া চাওক, পূজাৰ কাৰণে গোটেই, আৰু প্ৰত্যেক বছৰে পূজা কৰে, সেইকাৰণে গোটেই কি ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে। আৰু ৰুমটোৰ কালাৰে চব নতুনকৈ কৰিছে, মানে আৰু চব নতুন।
Bro. Wow. Bro. ये है श्रीकांत जी। Pick two. अरे ये कौन है? अरे और ये कौन है? ये আমার মেন হেড কারিকৰ। এইফালে নমস্কাৰ। এইফালে কাৰিকৰটা। नमस्कार। এয়া আমাৰ মেইনজন। নমস্কাৰ। बस। उतर ले कौन? ये हमारा खीर पूरी। ये पूरी। हाँ। नहीं। हैप्पी दशहरा में आप सबका स्वागत है। नमस्कार। आप कुछ बोलेगा क्या? हर हर महादेव। এইফালে প্ৰসাদ ৰেডি কৰিছে, এইফালে বুট, মগু, তাৰপিছত তিয়ঁহ, এইফালে ফল মূল আছে, কল, আপেল, মধুৰিআম, এইফালে খেজুৰ প্ৰসাদৰ লগত দিবলৈ, আৰু এয়া ক্ষীৰ, পায়স। এইফালে আমাৰ পণ্ডিতো আহি গ'ল। এখেত হৈছে আমাৰ অফিচৰে হয়, কিন্তু পণ্ডিতৰ কাম জানে, গতিকে তেখেতকে মাতে। সেয়া প্ৰথমতে সকলোকে ফুট দিছে, তাৰপিছত পূজা কৰিব, মন্ত্ৰ পঢ়িব। এয়া পূজা হৈ আছে। এতিয়া আমি প্ৰসাদ খাবলৈ গৈছোঁ। এয়া আমাৰ ফিল্ড অফিচাৰ ছাৰ। সেয়া এতিয়া সকলোকে খাবলৈ দিছে আৰু মানে। তাৰপিছত এইফালে পোহৰটোৰ কাৰণে বৰ দিগদাৰ হয়, সেইকাৰণে মই হাতখন দি ল'ব লাগে। সকলোৱে খাই আছে আৰু এতিয়া আমি খালোঁ বাৰু দেই। প্ৰথম এটা টিপে খালে, এইটো দ্বিতীয় টিপ হ'বলা দেই। ময়ো পাহৰি আছোঁ নহয়, মানুহ আহি আছে গৈ আছে। সেয়া সকলোৱে কামত লাগি আছে। আৰু এইফালে মোৰ হাজবেণ্ডে কেটাৰিঙৰ কামত লাগি আছে, মানে বস্তু দিয়া কৰাত লাগি আছে আৰু। ভালকে দিয়া, পুৰি ভালকে দিয়া। हम लोग का श्रीकांत जी क्या खाया ही नहीं, खाइए। 20 पूरी खा रहा हूँ, पूरी और सब्जी। पूरी और सब्जी खाइए। खाया ही नहीं, पूरी और सब्जी। ये हम लोग का राजेंद्र जी हो गया है। खाया कि नहीं खाया? यार रोटी वोटी नहीं खा रहे, खाली सब्जी। और आपको बोल दिया खाने के बाद पूरा टेबल का बिल मुझे लेके चलेगा, ठीक है? 100 रुपया ज़्यादा नहीं। दे दिया। ये मेरा पतिदेव है ना। আৰু আজি মোৰ লগৰ এটাৰ বাৰ্থডে হয়, আৰু পূজাৰ মাজতেই সেয়া তেওঁলোকে কেক কাটিছে। মানে পূজাও সিফালে চলি আছে, পূজা হৈ গ'ল, এতিয়া আৰু কেকটো কাটিছে আৰু। তাৰপিছত এয়া জন্মদিনৰ বহুত শুভেচ্ছা জনালোঁ। এতিয়া আমাৰ পূজা খাই হৈ গ'ল, আহি আছোঁ। কহি এফালে। হাই গাইজ, খালো সিহঁতি মানে এতিয়া ৰুমলৈ গৈ আছো। আৰু নভৰিলেও খুৱাবলৈ নাই আকৌ। এতিয়া সিহঁতে মানে ডিউটিৰ পৰা বাহিৰে আহিছে, আৰু এতিয়া আমি গৈ আছোঁ ৰুমলৈ। অলপ মই ইউটিউব বনাব লাগিব, সেইটো কাৰণে শিকি আছো। এইবোৰ টেলেণ্ট লৈ আছে দীপাপা। মোৰ পৰা টেলেণ্ট লৈ আছে, তাইও বনাব। আৰু এতিয়া গৈ আছোঁ আৰু লাহে খোজকাঢ়ি। এতিয়া আহি ৰুম পালোহি, ফ্ৰেছ হৈ লওঁ, আকৌ ৰাতিকৈ যাম চাগে।
ৰাতিকে ভাত খুৱাব, তালৈ যাম। এতিয়া ৰাতি হৈছে, যাবলৈ ওলাইছোঁ। কাপোৰ একেযোৰে পিন্ধিছোঁ কাৰণ কিনকিনীয়া বৰষুণ দি আছে, সেইকাৰণে আকৌ ইনেও এযোৰ পিন্ধিলোঁ যেতিয়া ধুব লাগিবই আৰু মানে বেলেগ কাপোৰ পিন্ধিবলৈ মন নগ'লে। আৰু মানে অথনি যে কৈছিলোঁ ৰাতিকে ভাত খাবলৈ যাম বুলি, এজন ল'ৰাৰ বাৰ্থডে হয়, মানে সেইটো কাৰণে সিয়ে খুৱাইছে মানে লগৰখিনিক, আমাকো মাতিছে। আৰু মই ভিডিঅ'টো অকণমানকৈ দেখুৱাইছিলোঁ, দেখা পাইছে চাগে। আৰু সেয়া যাবলৈ ওলাইছোঁ আৰু এতিয়া আমি আহি পাই গ'লোঁ আৰু বস্তু কেইটামান দেখুৱাম, একদম ধুনীয়া মৰম লগা বস্তু। এইকেইটা চাওক, মৰম লগা শহাপহু। মানে আমাৰ অফিচতে মানে পাৰ্কিং ফালে জেগা এটা বনাই মানে আমাৰ ছাৰে পঢ়িছে আৰু বহুত মৰম লগা খাবলৈ বহিছোঁ। আচ্ছা আচ্ছা বল দো হাই। ভাত দি দিলে আমাৰ প্লেটত, ভাত, মাংস, বুটৰ দালি, তাৰপিছত বুট ভাজি, চালাড, মানে ভাল লাগিছে খাই পেলাই। এতিয়া আমি ৰুম চুম আহি পাই গ'লোঁ, আহি পেলাই একদম ফ্ৰেছ হৈ গ'লোঁ। এতিয়া শুব লাগে, সময়ো হ'ল 10:30 বাজিলে। গতিকে শুনিলা, আমাৰ দুৰ্গা পূজা এনেকেই গ'ল। যদি চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি মোৰ চেনেলত নতুন হয় তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি বহুত বেছি ভাল লাগে তেতিয়াহ'লে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব দেই। ঠিক আছে, বাই বাই। তেন্তে আকৌ এটা নতুন ভিডিঅ'লৈ পুনৰ অতি সোনকালে আহিম আপোনালোকৰ মাজলৈ। বাই বাই।